हेलो फ्रेंड्स, लास्ट भिडिओत आपनालोকক দেখুৱাইছিলো যে আপোনালোকে কেনেকৈ IRCTC ইউজাৰ আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি এখন ট্ৰেইন টিকেট বুক কৰিব পাৰিব অতি সহজতে। তেনেহলে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰেইন টিকেট বুক কৰাৰ কাৰণে প্ৰথমতে আপুনি IRCTC এপছত গৈ লগইন কৰিব লাগিব। আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি পেলাই আপুনি ইয়াত লগইন কৰক। আপুনি ট্ৰেইন টিকেট বুক কৰাৰ কাৰণে প্ৰথমতে প্লান মাই জাৰ্নিটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে ফ্ৰম টু কৰ পৰা কলৈ আপুনি যাত্ৰা কৰিব। এইটো ষ্টেচনটো সিলেক্ট কৰাৰ পিছত আপুনি ডেটটো ইয়াত সিলেক্ট কৰি পেলাই অকেত ক্লিক কৰি দিয়ক। অকেত ক্লিক কৰাৰ লগে লগে সাৰ্চ ট্ৰেইন এইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাই তাৰিখত যোৱা সকলোবোৰ ট্ৰেইন ইয়াত লিষ্টটো আহি গ'ল। ইয়াৰ পিছত আপুনি কোনটো ট্ৰেইনত যাত্ৰা কৰিব বিচাৰিছে এইটো সিলেক্ট কৰি পেলাই ইয়াত দিয়া আছে সেকেন্ড এসি, থার্ড এসি, স্লিপাৰ, সেকেন্ড স্লিপাৰ। এইটো আপুনি যেটো আপোনাৰ পছন্দ সেইটোত আপুনি সিলেক্ট কৰি পেলাই তাৰ পিছত আপুনি ইয়াত দেখা পাইছে 22 এপ্ৰিলত ইয়াত দেখা পাইছে এভেইলেবল 14 মানে ইয়াত 14টা সিট আছে স্লিপাৰত। তাৰ পিছত এইটো সিলেক্ট কৰি পেলাই গো টু প্যাসেঞ্জাৰ ডিটেইলছত ক্লিক কৰি দিয়ক। প্যাসেঞ্জাৰ ডিটেইলছত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে এড প্যাসেঞ্জাৰ, এড নিউ এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ আপুনি আপোনাৰ প্ৰথমত আপোনাৰ নামটো দিব, তাৰ পিছত এই বয়স কিমান, বয়সটো দিয়াৰ পিছত আপোনাৰ জেন্ডাৰ মেল ফিমেল এইটো দি দিব। বেৰ্থ পাৰফৰমেন্স আপুনি কোনটো বেৰ্থত মানে যাত্ৰা কৰিব বিচাৰে, লোৱাৰ মিডিল আপাৰ, ইয়াত মই লোৱাৰ সিলেক্ট কৰি লৈছো। তাৰ পিছত নেশ্যনেলিটি ইণ্ডিয়ান। এড প্যাসেঞ্জাৰত ক্লিক কৰি দিয়ক। এড প্যাসেঞ্জাৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে প্যাসেঞ্জাৰটো এড হৈ গ'ল। আপুনি ইয়াত 6 জনলৈকে এটা টিকেটত এড কৰিব পাৰে। তাৰ পিছত আপুনি ৰিভিউ জাৰ্নি ডিটেইলছত ক্লিক কৰি দিয়ক। ইয়াৰ আগতে আপুনি ইয়াত ডু ইউ ৱান্ট টু টেক ট্ৰেভেল ইন্সুৰেন্স, ট্ৰেভেল ইন্সুৰেন্সটো যদি ইয়েস কৰে তেনেহলে 49 পইচা পাৰ পাৰ্সনত এইটো আপুনি দিব লাগিব। যদি নিবিচাৰে তেনেহলে ন কৰি দিয়ক। তাৰ পিছত ৰিভিউ জাৰ্নি ডিটেইলছত ক্লিক কৰক। জাৰ্নি ডিটেইলছত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে সম্পূৰ্ণ ডিটেইলছখিনি আহি গ'ল, নাম বয়স এইখিনি সিটটো আহি গ'ল। তাৰ পিছত আপুনি ইয়াত ক্যাপচাৰ দিয়া আছে এইটো সেম টু সেম এন্টাৰ কৰি ক্যাপচাৰ কোডটো এন্টাৰ কৰাৰ পিছত ইয়াত প্ৰসেস টু পেড ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে সিলেক্ট পেমেন্ট মেথড আপুনি কোনটো ইয়াত বহুতো অপচন আছে, ওয়ালেট আছে, তাৰ পিছত মাল্টিপল পেমেন্ট অপচনত বহুতো ইয়াত অপচন আছে, ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বহুতো আছে। আপুনি ইয়াৰ পৰা নেট বেংকিং আপুনি সিলেক্ট কৰি পেলাই পেড ক্লিক কৰি দিয়ক। পেড ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে মেনুটো আহি গ'ল। পেজটো ইয়াত আপুনি লগইন কৰিব লাগিব। আপোনাৰ পেমেন্ট সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ টিকেটখন কনফাৰ্ম হৈ যাব আৰু আপোনাক ইমেইল যোগে টিকেটখন প্ৰেৰণ কৰা হ'ব আৰু আপোনাৰ SMS-ৰ জৰিয়তেও প্ৰেৰণ কৰা হ'ব। আপুনি বুক কৰা টিকেটখন চাবলৈ হলে মাই বুকিংত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি যিমানখন ট্ৰেইন টিকেট বুক কৰিছে ইমানখিনি ইয়াত দেখা পাব। আজিলৈ ইমানখিনি, নেক্সট ভিডিঅ'ত আলোচনা কৰিম যে কেনেকৈ আপুনি ফ্লাইট টিকেট আপোনাৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। থেংক ইউ।